Krabi. এয়াৰপৰ্টৰ পৰা ওলাইছোঁ এতিয়া। ছেকেণ্ড দিনাখন আমি বেংককৰ পৰা ডাইৰেক্ট ফ্লাইট লৈ গ'লোঁ ক্ৰাবিলে আৰু ডাইৰেক্ট গৈ আমি চেক ইন কৰি ল'লোঁ হোটেলত। আৰু এইখন হৈছে হোটেলৰ বাহিৰৰ ভিউটো, তাৰমানে বেলকনিৰ পৰা এয়া হৈছে হোটেলৰ ভিউ। ইমান বেছি ধুনীয়া, মানে এখন পাকনাম ৰিভাৰখন একচুৱেলি এইটো বেকৱাটাৰ হয়, সাগৰৰ পৰা আহে আৰু মানে একদম বহুত বেছি এটা শান্ত, বহুত ধুনীয়া এটা পৰিৱেশত আছিলে আচলতে হোটেলখন। মানে মই একদম তাতে থাকি যাম নিচিনা লাগিছিলে। চাওকচোন বাৰু কেনেকুৱা লাগিছে আপোনালোকৰ। এইটো হৈছে আমাৰ হোটেলখনৰ ভিউ, এইটো তলত এখন ৰিভাৰ দেখাই দিছোঁ ধুনীয়াকৈ। তেতিয়া অলমষ্ট দুপৰীয়া 2টা বাজিছিলে, গতিকে আমি হোটেলত বেছি দেৰি নৰখি একদম আমাৰ হোটেলৰ ছাইডতে লাগি থকা এখন য'ত মানে এনেকুৱা মটৰ বাইকবোৰ ৰেণ্টত পায়, গতিকে তালৈ গুচি গ'লোঁ আৰু 300 ৱাট দি পেলাই আমি এখন দিনটোৰ কাৰণে এখন মটৰ বাইক লৈ ল'লোঁ। So this is Krabi, ইমান বেছি ধুনীয়া, মানে মোৰ টাইপৰ আৰু মই এনেকুৱা জেগাবোৰে ভাল পাওঁ। গছ গছনি ভৰা, নদী পানী। এখন খাব আহিছোঁ, এইখন ইমান মজা এখন দিছে ন ৰেষ্টুৰেণ্ট। হেলমেটটো কি থৈ যাম নেকি? লৈ তাৰ কাষতে থকা আকৌ এখন ৰেষ্টুৰেণ্টলৈ গ'লোঁ, যাতে আমি পেট পূজাটো কৰি ল'ব পাৰোঁ। আৰু ইমান ধুনীয়া মানে পৰিৱেশ আৰু ইমান ধুনীয়া বতাহ, মানে একদম পূৰা ছামাৰ ভাইব আহি আছে। মই যে কিছুমান মুভিবোৰত চাওঁ, মানে বাহিৰৰ মুভিবোৰত এনেকুৱা ছামাৰ ভাইববোৰ দেখোঁ ন, মোৰ একদম মানে সঁচাকৈ বিৰাট ভাল লাগে। মোৰ সেই ভাইবটো মানে মই তাত পাইছিলোঁ ক্ৰাবিত, আৰু বতাহ একদম মাৰি থাকে, কি যে ধুনীয়া। আৰু এটা কথা ক'বই লাগিব যে থাইলেণ্ডত বহুত ফুড অপশ্যনছ আছে আৰু ইয়াৰ খানাবোৰ বিৰাট মানে টেষ্টি। লোক লগালা এনে বাৰু। স্কুটি লৈ ল'লোঁ ক্ৰাবিত আৰু তাৰপিছত এইখন ৰেষ্টুৰেণ্টত খাই ল'লোঁ। খাই পেলাই এতিয়া আমি ৰেডি হৈছোঁ যাবলৈ। এতিয়া যাম আমি আওনাং বিচ আৰু দেখাই থাকিম আপোনালোকক। ফাৰ্ষ্ট ডে ক্ৰাবি খাই বৈ পেট পূজা কৰি আমি গৈ আছোঁ আওনাং বিচ। ইভিনিংটো ইয়াতে স্পেণ্ড কৰিম ধুনীয়াকৈ। চবফালে একদম মানুহে একদম নিজৰ খুচি মতে একদম এনজয় কৰিছে। ছানছেট হ'ব, আমি চবেই ছানছেট চাম। এইটো হৈছে ভাইব। ক্ৰাবি মাৰ্কেট প্লেচ, গোটেইখন চবফালে মাৰ্কেট মাৰ্কেট মাৰ্কেট। আৰু আজি ডে' 2 হয় আমাৰ ক্ৰাবিত, আৰু আমি আজি ৰেডি হৈছোঁ 4 আইলেণ্ড টুৰৰ কাৰণে। আৰু আমাৰ হোটেলৰ পৰা পিক আপ কৰিবৰ কাৰণে এখন ভেন আহিছিলে, আৰু সেইখন ভেনতে উঠি আমি গ'লোঁ য'ৰ পৰা তাৰমানে আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ব। আৰু এইটো আমি গোটেইটো বুক কৰিছিলোঁ ক্লুকৰ পৰা, গতিকে একো অসুবিধা নাই, আপোনালোকে যদি যাব বিচাৰে ক্লুকৰ পৰা বুক কৰি ল'ব পাৰে। চ' আমি আহি পালোহি এতিয়া, য'ৰ পৰা আমাক ব'টেদি নিব, মানে গাড়ীখনে পিক আপ কৰি আনিলে আমাৰ হোটেলৰ পৰা। এণ্ড নাও এতিয়া ধেৰ গাড়ী আছে ইয়াত, চব বেলেগ বেলেগ জেগাৰ পৰা আহিছে। আৰু সেইফালে ব'টবিলাক আছে, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰি আছে, তাতে চব মানুহবোৰ গোট খাই আছে। চ' আমিও ওলাইছোঁ আৰু যাবলৈ 4 আইলেণ্ড টুৰ, 4টা আইলেণ্ড ঘূৰিম আজি। ইয়াতে বুকিং হৈ আছে, তাৰপিছতে আমাৰ বহুত অলৰেডি আমি ৰেজিষ্টাৰ কৰি ল'লোঁ, খালি ইয়াত আহি ৰেজিষ্ট্ৰেশ্যনটো সেইটো দেখাই দিছোঁ আৰু বাছ হৈ গ'ল। আৰু হোটেলৰ পৰা পিক আপো কৰিলে, এতিয়া আমি যাম। ইমান ধুনীয়া নেচাৰ, গোটেই একদম বতাহ মাৰি আছে। আমি যোৱা বোটখনত
20জনমান মানুহ আছিলে তাৰে 3টামান পৰিয়াল কিন্তু আমি ইণ্ডিয়ানছে পালোঁ আৰু আইৰিছ ফেমিলি আছিলে কোৰিয়ান আছিলে তেনেকৈ বিভিন্ন দেশৰ মানুহ আছিলে সাগৰৰ মাজেদি এনেকুৱা ধৰণৰ প্ৰথম যাত্ৰা গতিকে অকণমান ভয় লাগিছিলে কিন্তু একো নাই বাৰু আৰু তাৰপিছত কিন্তু এক্সাইটমেণ্ট বহুত বেছি আছিল তো ফাৰ্ষ্ট আইলেণ্ডটো আমি গ'লোঁ চেণ্ড বেংক বুলি কয় এডোখৰ জেগাত আৰু কিবা এটা নাম আছিল আচলতে কিন্তু নামবোৰ অলপমান বেলেগ ধৰণৰ যে পটককৈ মানে ক'বলৈ দিগদাৰ হৈ যায় গতিকে এইটো চেণ্ড বেংক বুলি আমাক কৈ ৰাখিছিলে গতিকে ইয়াতে প্ৰথম গৈ পেলাই আমি নামিলোঁ কি যে ভিউ আছিলে কেনেকৈনো বুজাম মানে একদম আপোনালোকে চাওকচোন দেখি কেনেকুৱানো পায় মানে মই মানে ভাষাৰে বুজাব নোৱাৰোঁ ইমানেই ধুনীয়া ইমানেই ব্লু ইমানেই ক্ৰিষ্টেল ক্লিয়াৰ ৱাটাৰ আছিলে নহয় মানে একদম লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা দেখিছোঁ আৰু Here at the first point প্ৰথম পইণ্টত আহিলোঁ এইটো হৈছে চেণ্ড বেংক হয় জাষ্ট অলপমান চেণ্ড আছে ইয়াত মানে একদম বহুত মজাছে সোমাই থাকিব পাৰি পানীৰ মাজত চ' ইয়াতে আমি হাফ এন আৱাৰ ৰখিম তাৰপিছত বেলেগ এটা আইলেণ্ড যাম অ' মাই গুডনেছ তাৰপিছত আমি নেক্সট আইলেণ্ডটো পালোঁ চিকেন আইলেণ্ড সেইটো দেখিছে নাই চিকেনৰ নেকটোৰ নিচিনা লাগিছেনে বাৰু তো সেইকাৰণে এইটো কয় চিকেন আইলেণ্ড বুলি আৰু ইয়াত পিছে বিশেষ একো মানে ৰখালে মানে কি ইয়াত মাটিত নৰখায় মানে ইয়াতে তোমাৰ আপোনাৰ আইলেণ্ডটোৰ আশে পাশে এইখিনিতে নমাই দিয়ে মানুহবিলাকক স্নৰকেলিং কৰিবলৈ নমাই দিয়ে ইয়াত গোটেইখিনিকে কিন্তু মই এইবাৰ স্নৰকেলিং নকৰিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে কেলৈ কি মই মানে কি হ'ল মোৰ লেন্স লগাই গৈছিলোঁ বহুত প্ৰব্লেম চকু বেয়া মানুহবোৰৰ কাৰণে তো লেন্স লগাই গৈছিলোঁ গতিকে অলপ ভয় লাগিলে নাই বুলি যিহেতু যদি গ্লাছ মানে দিছে কিন্তু তথাপিও যদি কেনেবাকৈ চকুত পানী সোমাই মোৰ গোটেই দিনটো বৰবাদ হ'ব তো গতিকে মই মানে এইটো ৰিস্কটো নল'লোঁ কিন্তু ছেকেণ্ড দিনাখন হ'লেও কৰিলোঁ দেই মই পিছে ব'টৰ পৰাই মানুহে স্নৰকেলিং কৰা এনজয় কৰিলোঁ আৰু সেইটো অংকুৰ সি যেনিবা যেনে গ'ল আৰু মই পিছে নগ'লোঁ চ' ফৰ লাঞ্চৰ কাৰণে আমি আহি পালোঁ থাৰ্ড আইলেণ্ড আৰু সেইটো হৈছে ব্ৰাডা আইলেণ্ড চব ফালে একদম ৱাটাৰ চব আইলেণ্ডটো ইমান বেছি ধুনীয়া আৰু ইয়াতে লাঞ্চৰ কাৰণে ৰখাইছে আমাক লাঞ্চ প্ৰভাইড কৰিছে ইয়াতে বহি পেলাই লাঞ্চ কৰি পেলাই অলপ দেৰি 1.5 ঘণ্টামান ইয়াত ৰখিব এণ্ড দেন আমি যাম আকৌ নেক্সট আইলেণ্ডটোলৈ লাষ্ট আইলেণ্ডটোলৈ মাই কেইটা মই যদি সদায় ইয়াত থাকিব পাৰোঁ হয় এইটো হৈছে পদা আইলেণ্ড পদা ইমান ধুনীয়া আইলেণ্ডটো গোটেই দিনটো থাকিব পাৰি ইয়াত ইমান ডাঙৰ এটা হিল আছে প্ৰকাণ্ড আৰু পানীখিনি যে দুটা কালাৰ এটা হৈছে গ্ৰীণ আৰু এটা হৈছে ব্লু দুটা কালাৰৰ পানী আছে ইয়াত মজা লাগিছে নাই কিমান মজা মোক খেলি অলপ চিগনেছ হোৱাৰ নিচিনা লাগিছিলে অকণমান এতিয়া ভাল পাইছোঁ লাঞ্চ কৰি পেলাই মোৰ মাথাটো মানে কিবা ঘূৰা মই কৈছোঁ মই নোৱাৰোঁ আৰু দেই ঘূৰাই থাকে ব'টখন ৰখাই দিলেতো মানে এনেকৈ হিলি থাকে ন তো বতাহত প্ৰব্লেম হৈ গৈছে মোৰ বতাহত মানে লেহেৰটোত আৰু অঁ বতাহ দিয়া কাৰণেতো লেহেৰ আৰু লাঞ্চৰ পিছতে আমি গ'লোঁ চাবলৈ প্ৰাণাং কেভ আৰু ইয়াতে আছে একদম ধুনীয়া এখন বিচ ৰেলে বিচ গতিকে ব'লকচোন চাওঁ নাপায় বাৰু হেৰি কৰিবলৈ সুস্মংখী প্ৰাণাং বিচ অঁ এইটো মই মোৰ 900 কাৰণে নোৱাৰিম তুমি পাৰিবা অঁ এইটো হেৰি বগোৱাটো না এইটো মই দেখিছিলোঁ এক্টিভিটি আছে ইয়াত
তুমি বগালে বগাবা মই নোৱাৰো মই বহিম চাহত মই চিল মাৰিম ৱাও 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 এইটো বহুত ধুনীয়া এখন ইয়াতে এটা ইণ্টাৰেষ্টিং মন্দিৰ আছে মন্দিৰ নহয় মানে আৰু এটা চবে বিলিভ কৰে আৰু দেখাই আছোঁ বলক কি হয় বস্তুটো ফাৰ্টিলিটিৰ কাৰণে ইয়াতে চবেই ইয়াতে পেনিছ হেৰি কৰে মানে কি কৰে গিফ্ট কৰে আৰু ইয়াতে এই জেগাটোত ইউটিউবৰে নাও চখ সেইবিলাক বিভিন্ন ধৰণৰ জিনিস মই সুইম কষ্টিউম নিনিলোঁ যদিও মানে মই দেখি ৰ'ব নোৱাৰিলোঁ আৰু তেনেকৈ ড্ৰেছৰ সৈতে নামি দিলোঁ একদম পানীত মজা লাগিলে আৰু ইয়াৰ লগে লগে আমাৰ 4টা আইলেণ্ড চাই হৈ গ'ল আৰু এতিয়া কৰি আছোঁ আমি বেক য'ৰ পৰা আৰম্ভ কৰিছিলোঁ তো গতিকে কেনেকুৱা পালে চাই পেলাই জনাবলৈ নাপাহৰিব আৰু তাৰপিছতো কিন্তু আমাৰ হাতত অলপমান সময় আছিলে আবেলি যিহেতু 6:30 7টাত সন্ধিয়া হয় গতিকে আমি গ'লোঁ আৰু এটা বেলেগ ধুনীয়া এটা জেম মানে চাবৰ কাৰণে হিডেন জেম বুলি ক'ব লাগিব আৰু ইমানেই ধুনীয়া আছিলে জেগাটো আৰু এইখন আছিলে এখন জয় বিচ কেফে বুলি মানে তাৰ ভাইবটো কেনেকুৱা ধুনীয়া চাওকচোন নিজে